পেইণ্টিংবিলাকো আছে আগলৈ আমি দেখাই দিছোঁ বেক টু চেনেল নিহালে নাদিৰ স্পেচিয়েল তো বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি ছুপাৰ মাৰ্কেটত যাম আৰু আমি এতিয়া পুৰা ৰেডি হৈ গৈছোঁ আৰু লেটছ গো মই চশমাযোৰ এনেকৈ কৰিলোঁ গুৱাহাটীৰ নতুন ছুপাৰ মাৰ্কেটৰ অভাৰব্ৰিজ হয় আৰু চাওক ইয়াতে কিমান মানুহ আছে আৰু আজি মুখ্যমন্ত্ৰীয়ে এই অভাৰব্ৰিজখন অপেনিং কৰিলে আৰু সেয়ে আমি চাব আহিলোঁ চাওক কিমান ধুনীয়া আৰু ইয়াৰে পেইণ্টিংবিলাকো আছে আগলৈ আমি দেখাই দিছোঁ চাওক কিমান মানে গাড়ী চাড়ী বহুত আহি আছে আপোনালোক দেখাই দি আছোঁ মই এখন ব্ৰিজ আজিৰ পৰা হোৱাৰ কাৰণে এতিয়া মানে অলপমান জাম ইয়াৰে কমিব আগতে মানে বহুত জাম আছিল চ' গাড়ী চাড়ী হিলিবই পৰা নাছিল মানে অহা যোৱা একদম মানে বহুত সময় লাগিছিল এতিয়া অলপমান কম সময় লাগিব আৰু জাম জঁটো অলপমান কম হ'ব চাওক আৰু আমি আগলৈকে যাওঁ আপোনালোক দেখাই দি আছোঁ আৰু এতিয়া ৰ'দো আজি দি আছে বহুত মানে ঠাণ্ডা ছিজনতো গৰম লাগি আছে এতিয়া এনেকুৱা হৈছে চাই যাওক আপোনালোকে অঁ আজি ৰাতিপুৱাৰ পৰাই পূৰা ৰ'দ চাওক আপোনালোকে পেইণ্টিংছবিলাক চাই যাওক মই কৈছিলোঁ আপোনালোকে পেইণ্টিংছবিলাক দেখাম ধুনীয়া বনাইছে পেইণ্টিংবিলাক দবাঙত আমি আগলৈ যাই আছোঁ তো এইটো চাইড দেখি মই আগলৈ দেখাই দি আছোঁ তো এইটো চাইড আপোনালোকে যাব পাৰিব এতিয়া লাষ্ট গেট বেলতলা আৰু এই চিধা লাইনটো আপোনালোকে যাব পাৰিব খানাপাৰা 6 মাইল এইটো চাইড লাষ্ট গেট বেলতলা আৰু এইটো চাইড খানাপাৰা 6 মাইল চাওক এইখিনি লাষ্ট গেটৰ সন্মুখ অভাৰব্ৰিজখন চাই ভাল লাগিল আৰু ইয়াত অসমৰ লগতে বিভিন্ন ৰাজ্যৰ ছবি পেইণ্ট কৰা আছে তো এতিয়া গধূলি আমি অলপমান ফুৰিবলৈ আহিলোঁ আৰু আপোনালোকে চাওক আগলৈ দেৱালীৰ কাৰণে কিমান মানুহবিলাকে কি ধুনীয়াকৈ সজাইছে আপোনালোকে ভিডিঅ'টো চাওক
দোকানত আহিলোঁ এনে তাৰপিছত চাওঁ নাদিৰো আছে আৰু আমি আজি এইটো ল'লোঁ এইটো VIP টাইপৰ হয় কিন্তু VIP নহয় এইটো আৰু এইটো ল'লোঁ জলকীয়া বম আৰু এইটো আমাৰ এইটো কি কয় আমাৰ লাইটাৰ আৰু সেয়ে আমি এইখিনিয়ে কৰিম আৰু বেছি নকৰোঁ আৰু আছিল আমি এইটোৱে তো আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল যদি চাই ভাল লাগিছে লাইক এটা কৰিব চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লগৰ লগত শ্বেয়াৰ কৰিব তো আজিৰ ভিডিঅ'ৰ কাৰণে ইমানে নেক্সট ভিডিঅ'ৰ কাৰণে বাই বাই আৰু নাদিৰো ৰেডি হৈ গৈছে প্লিজ আজি আমি ছুপাৰ মাৰ্কেটলৈ যাম আৰু